মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিতৰ্কিত যিগৰাকী অধ্যক্ষ তেখেতে যৌন আতিশয্যত ছাত্ৰী এগৰাকীক লিপ্ত কৰাৰ চেষ্টা কৰিছিল বা ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত চিৰঞ্জীৱ ভট্টাচাৰ্যৰ যৌন আতিশয্য ছাত্ৰীগৰাকীক লিপ্ত কৰাইছিল বুলি অভিযোগ উত্থাপন হৈছে। গতিকে তেখেতক কিছু সময় মৰাণহাট থানাত বহাই তেখেতক ঘৰলৈ যাবলৈ দিয়া হৈছে, তেখেতক জামিন দিয়া হৈছে। আমি এটা কথা ছাত্ৰ সন্থাই স্পষ্টভাৱে আমি দাবী জনাই আহিছিলোঁ যে বিতৰ্কিত অধ্যক্ষগৰাকী কোনো কাৰণত আইনী সুৰুঙাৰে তেখেতে বাচি যাব যাতে নোৱাৰে। কিন্তু কি হ'ল, আমি কি দেখিবলৈ পাইছোঁ যে কিছু সময়ৰ পিছতে তেখেতক ঘৰলৈ যাবলৈ দিয়া হৈছে। গতিকে আজি মৰাণ আঞ্চলিক ছাত্ৰ সন্থা আৰু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আমি এক বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অতি বুজাই দিব বিচাৰিছোঁ যে আমি এইগৰাকী অধ্যক্ষক কেৱল মাত্ৰ চাকৰিৰ পৰা নিলম্বন কৰিলে নহ'ব, তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব। তেখেতক কোনো কাৰণত আৰু ভৱিষ্যতৰ দিনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। তেখেতক চাকৰিৰ পৰা তেখেতক বৰ্খাস্ত কৰাৰ লগতে তেখেতক জেললৈ প্ৰেৰণ কৰিব লাগিব। জেলৰ মুখ জেললৈ তেখেতক জেলত ভৰাব লাগিব। তেখেতক আইনী সুৰুঙাৰ প্ৰক্ৰিয়া তেখেতক বাচি যাব দিয়া নহ'ব। গতিকে ছাত্ৰীগৰাকীক ন্যায় প্ৰদান কৰিব লাগে। ছাত্ৰীগৰাকীৰ মৰ্মবেদনা ৰজাঘৰীয়াই বা প্ৰশাসনে বুজি পাব লাগিব। ছাত্ৰীগৰাকীক ঘৰত জামিন বা নিলম্বন কৰিলে ছাত্ৰীগৰাকীয়ে ন্যায় লাভ কৰা নহয়, এই কথা নুবুজায়। গতিকে আমি স্পষ্ট ভাষাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে চিৰঞ্জীৱ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতক জেললৈ প্ৰেৰণ কৰিব লাগে। এনেধৰণৰ কাৰ্য সংগঠিত কৰা ব্যক্তিক যদি কোনোবাই যদি ৰক্ষণাবেক্ষণ দিব বিচাৰে, যিকোনো ব্যক্তি সেয়া যোনেই নহওক কিয় তেখেতসকলৰ ওপৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এগৰাকী আমাৰ এই জিলাখনত চৰাইদেউ জিলাখনত এগৰাকী অভিভাৱক মন্ত্ৰী আছে, তেখেত অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আৰু লগতে আমাৰ ইয়াৰ স্থানীয় বিধায়ক যোগেন মহন অসমৰ এগৰাকী মন্ত্ৰী। তেখেতলোকে গম পাইছেনে নাপায় যে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ওপৰত যে যৌন আতিশয্য চলাইছে অধ্যক্ষগৰাকীয়ে? তেখেতলোকৰ নিমাত কিয়? তেখেতলোক শুই আছে কিয়? তেখেতলোকে গম পায়নে নাপায় ছাত্ৰীগৰাকী ভৱিষ্যত সুৰক্ষিত নহয়? গতিকে অতি শীঘ্ৰে এই অধ্যক্ষগৰাকীক অতি শীঘ্ৰে জেললৈ প্ৰেৰণ কৰিব লাগে। প্ৰতিবাদী কাৰ্যসূচী এটা লৈছিলে, আমিও তেখেতসকলক বুজালোঁ যিহেতু আইনৰ ওপৰত আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব। যিহেতু এই বিদ্যালয়ৰ অধ্যক্ষজন তেওঁ এটা বেয়া কৰ্মত লিপ্ত হৈছিলে আৰু তাৰ শাস্তি তেখেতে পাব বাৰু। এতিয়া খালি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজেও প্ৰতিবাদী কাৰ্যসূচী তেখেতসকলে উলিয়াইছিলে। আমি তেখেতসকলক বুজাইছোঁ যাতে আদালতৰ ওপৰত তেখেতসকলে আশ্বাস ৰাখক, দোষীজনে উচিত শাস্তি পাব। তেখেতসকলে সেইটোৱে দাবী জনাইছে যাতে অধ্যক্ষজনে পুনৰ বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰে। অৱশ্যে ইতিমধ্যে আমাৰ সন্মানীয় আয়ুক্ত মহোদয়, জিলা আয়ুক্ত মহোদয়ে নিলম্বনৰ অৰ্ডাৰ ইতিমধ্যে উলিয়ালে, তেখেত নিলম্বিত হৈছে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আগবাঢ়ি আছে। আমাৰ এডিশ্যনেল SP মাডামক তেখেতক দায়িত্ব দিছে, অদিতা গগৈ মাডামক, তেখেতে তদন্ত প্ৰক্ৰিয়া চলাই আছে। যিটো তেওঁলোকে দাবী জনাইছে আজি তেওঁক আৰক্ষীয়ে শিথিলতাৰ যিটো অভিযোগ কৰিছে, তেওঁ পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে নেকি? এই বিষয়ে মই বিশেষ ক'ব নোৱাৰিম, কাৰণ আমাৰ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলি আছে। নিশ্চয় আমি প্ৰশাসনে সম্পূৰ্ণ এই ক্ষেত্ৰত আমি বিদ্যালয় কৰ্তৃপক্ষক সহযোগিতা কৰিম, আমাৰো দায়িত্ব হয়। আমি ইয়াতে এৱাৰনেছ কেম্প পাতিবলৈ ইতিমধ্যে আমি যা যোগাৰ কৰিছোঁ।